আহি আছে দেখি আছে আৰু আগতো গৈ আছে। আমি আহি আছোঁ আজি ৰাইটিং। আপোনালোক অকণমান প্ৰাকৃতিক কি ক'লে জেগাটো জেংৰাই অকণমান প্ৰাকৃতিক দৃশ্য আপোনালোকক দেখাম। আমিও ফূৰ্তি কৰিবলৈ আহিলোঁ। বলক গৈ থাকোঁ, আমি জেগাবোৰ আৰম্ভ কৰিম। এই আহি আছে গ্ৰীণ আৰু মোৰ ধুনীয়া গান গাব মহান্ত হ'ব আজি। ভাল ফূৰ্তি হ'ব, আপোনালোকক তাৰে অংশীদাৰ কৰিম। বলক তেন্তে আমি তাৰ পৰা আকৌ কথা পাতিম। আমি লাহে লাহে আমাৰ গন্তব্য জেগা পাইছোঁহি, আহি আছোঁ। এই ৰাস্তাই আমাৰ টীম, তেওঁলোকো আগবাঢ়ি গৈ আছে লাহেকৈ। আৰু অকণমান আগলৈ যাব লাগিব। নদী ইমান ধুনীয়া এটা ঝৰ্ণা। আপোনালোকো আহিব, আহি ইয়াতে আপোনালোকে অকণমান এনজয় কৰিব পাৰিব, অৱসৰ বিনোদন কৰিব পাৰিব। আহিব, আমি আগলৈ গৈ থাকোঁ। যিহেতু ৰাস্তাটো বৰ ভাল নহয়, বৰ বেছি দুৰ্গমো নহয়, পাৰিব আহিব আহোঁ বুলি ক'লে। এতিয়া মই দেখাই দিছোঁ আপোনালোকক চাৰিওফালে ঝৰ্ণা, ধুনীয়াকৈ পাহাৰীয়া, ৰ'দ দি আছে ইয়াতে ভাল। এই আমাৰ আৰু দুজন আহি আছে, গৈ থাকোঁ আমি আগৰ পৰা আপোনালোকক পুনৰ লগ পাম। নদীৰ মাজে মাজে খুপি খুপি আহি আছোঁ। পানী শিলে শিলে ঠেকা খালে নিজৰাৰে পানী, এছে ৰেঙা ৰঙা ৰ'দে ৰং দিলে সানি, ৰং দিলে সানি, ৰং দিলে সানি। গীতটো মনত পৰি গ'ল। ইমান ধুনীয়া পৰিৱেশ। এই পাহাৰ তলত এটি যা সেয়া আমাৰ এইকেইটা তাত আছে, লগৰ বন্ধুসকল। তালৈ যাওঁ, তাত গৈ আমাৰ বনোৱা মেলাবিলাকো কৰিব লাগিব। তাৰপিছত গা ধুবলৈ আছে, বলক তালৈকে যাওঁ। এয়া আমাৰ সংগী মুন কেনেকুৱা লাগিছে আহি? একদম মজা ন? কেনেকুৱা লাগিছে? আৰু আমি ফাইনেলি জেগাটো পাই গ'লো বুলি ধৰিলোঁ। এইয়া দেখিছে আপোনালোকে, এজন তাৰ পৰা ওলাই আহি আছে। আমাৰ যিটো ঝৰ্ণাটোলৈ অহা কথা আছিলে সেইটো পাই গ'লোহি। একদম ওচৰৰ পৰা আপোনাক এবাৰ দেখাই দিওঁ। হয় মৃদু, এবাৰ হাই কৰি দিয়া। হাই। এইয়া সেইটো মৃদু। আমি গৈ আছোঁ, আৰু দুটা এইয়া তাত পৰি আছে, আপোনালোকক দেখাই আছোঁ। আপোনালোকে আহিব পাৰিব, অৱসৰ বিনোদনৰ কাৰণে খুব ধুনীয়া ঠাই। গতিকে এয়া ৰাইজে ইয়াত গা ধুই আছে, দেখিছে নহয়? আহিব সকলোৱে। হয়, গৈ আছোঁ, তোৰ চালে গৈ আছোঁ। এই হৰিয়ে চিঞৰি আছে তাৰ পৰা, এইটো গ্ৰীণ। গৈ আছোঁ পালোহি। কৰি দিছোঁ আৰু মই ভালকৈ সাঁতুৰিব নাজানো বাৰু, ইমানটো ডাঙৰ নাই ন। মই ইয়াতে আৰু যাব নোৱাৰোঁ। এইটো আপোনালোকক দেখাই দিলে। ওপৰত আৰু ভাইটি কেইটামান আছে, ধুনীয়া। আপোনালোক আহিব, মজা লাগিছে, খুব ধুনীয়া। হৰি ভাই, কেনেকুৱা লাগিছে অনুভৱ কৰি দিয়া? বিৰাট ধুনীয়া। আমাৰ ওচৰতে ইমান এটা ধুনীয়া ঠাই আছে, অৰ্থাৎ আমি এতিয়ালৈকে আহি পোৱা নাই। ইমান এটা সুন্দৰ পৰিৱেশ। আপোনালোকো আহক। জেংৰাই বুলি কয় জেগাডোখৰ, জেংৰাই আপোনাৰ ৰাইডিঙৰ পৰা অলপ আহিলে পায়হি। অকণমান মাত্ৰ কষ্ট হ'ব, 10-15 মিনিট খোজকাঢ়ি আহিলে এটা ইমান সুন্দৰ ঠাই আপোনালোকে উপভোগ কৰিব পাৰিব। আহিব, আপোনালোকে আহিব, সকলোৱে উপভোগ কৰক। ইয়াত গা ধুম এতিয়া, সকলোৱে গা ধুই আকৌ খানা খাম। খাই লাহেকৈ গৈ থাকিম। খানা খোৱাৰ পৰ্ব আপোনালোকক দেখাম। এতিয়ালৈকে অকণমান ভিডিঅ'টো প'ষ্ট কৰিছোঁ, আপোনালোকে চাই থাকিব বুলি আশা কৰিলোঁ। আৰু যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ লগত থাকিব বিচাৰোঁ, গতিকে আপোনালোকে সহায় দিলে আমি আগবাঢ়ি যাবলৈ ভাল হ'ব। এয়া আমাৰ আৰম্ভণি হৈছে, জুই জ্বলাব এতিয়া। গ্ৰীণ লাগি আছে, ৰেবত লাগি আছে, মোনে মছলা ঠিক কৰি আছে দেই। খৰিচাও হ'ব। এয়া জুইটো ধৰোঁতে অকণমান টাইম লাগিব, এনেকৈ খাম আজি নেৰো। আৰু চবচে ডাঙৰ কথা কি, আমি কেৰাহী অনা নাছিলোঁ। ভাগ্য ভাল, ভগৱান আছে আমাৰ লগত। এখন কেৰাহী অতিথিয়ে আমাক দিলে। দিয়া অতিথিসকল সেইয়া তাত গৈ গা ধুই আছে। গা ধুই থকা সময়খিনিৰ ভিতৰতে আমি বনাই মেলি ৰেডি কৰিব লাগিব, নহ'লে আকৌ কেৰাহী লৈ যাব পাৰে বা নিনিব। ঠিক আছে, আমি প্ৰিপেয়াৰ কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক লগ পাই আছোঁ। মাংসখিনি দেখাই দিওঁ। এইখিনি মাংস, যিখিনি তেল নিদিয়াকৈ বনোৱা হ'ব আজি। আৰু ব্ৰইলাৰটো বনাই লৈহে হৈছে। সকলোৱে গাহৰি নাখায়, ব্ৰইলাৰ খোৱা কেইজনে ব্ৰইলাৰ খাব আৰু মুৰ্গী মানে। আপোনালোকক দেখাই আছোঁ, প্ৰিপেয়াৰ হৈ লওক সকলো। এই কেৰাহী অনা নাছিলোঁ, আমাৰ দুজনে বাঁহ বিচাৰি গৈছিলে, এই বাঁহ লৈ আহি আছে। চুঙাত দিয়া কথা আছিল, চুঙাত দিয়া খাম। এই আমাৰ মহানন্দ, হৰি, তাৰপিছত ভূপেন,
এই তিনিজনে অশেষ কষ্ট কৰিছে আৰু বাঁহ লৈ আহি আছে। এই বাঁহৰ চুঙা বনোৱা হ'ব। কেৰাহীখন পালোঁ আৰু ইয়াত ধেমাজিৰ পৰা বহুত মানুহ আহিছে আৰু পিছত আহিয়ে আছে। জনাই আছোঁ, আপোনালোক দেখাই আছোঁ, সকলোৱে চাব। এয়া তেওঁলোকে গা ধুই আছে, বেছি নেদেখাওঁ, মাইকী মানুহ। তাৰপিছত এইগৰাকী কেঁচুৱা এগৰাকী লৈ আহিছে, তেওঁ ৰৈ আছে। বাকী সকলোৱে এয়া আমাৰ বাঁহ লৈ আহি আছে। একবাৰ হাই কৰি দিয়া। মহান্ত, অশেষ কষ্ট কৰিছা তোমালোক গোটেইকেইজনে। হৰি ভাই, মজা মজা। কেৰাহী পাই গ'লোঁ, কিন্তু কেৰাহী অকণো পালোঁ। আহা, সকলোৱে ধুনীয়াকৈ প্ৰিপেয়াৰ কৰি বনাওঁ। আমাক কেৰাহী দিয়া মানুহজন এজন দেই, কেৰাহী দিয়া মানুহজন এজন হাই কৰি দিয়ক একবাৰ। আপোনাক ধন্যবাদ আমাক কেৰাহীটো দিয়াৰ কাৰণে। আপোনালোকক দি আছোঁ, সকলোৱে একেলগে আমি এনজয় কৰিম আজি। ভাল লাগিছে, বহুত ভাল লাগিছে। ধেমাজিবাসী ৰাইজ, অসমবাসী ৰাইজ, আপোনালোকে আহিব ইয়ালৈ। সঁচা খুব ধুনীয়া এটা পৰিৱেশ। আপোনালোকে যে গৰম দিন চলি আছে পাহৰি থাকিব, সঁচাকৈ বিৰাট ধুনীয়া লাগিছে। বাঁহৰ চুঙা প্ৰস্তুত হ'ব এতিয়া, তাৰপিছত আমাৰ খাদ্য প্ৰস্তুত কৰা হ'ব। আপোনালোকক কৈছিলোঁ আমাৰ মাংসৰ এয়া সাজু হৈ আছে। এটা চুঙা আৰু এয়া উইদাউট তেল হৈ আছে। এয়া এইকেইটা কাপোৰ খুলিছে, এতিয়া গা ধুব। পুণ্য হাই কৰি দিয়া একবাৰ। এয়া ৰেৱত মুন বলা, এই বাইদেউ আহি আছে ধেমাজিৰ পৰা, এই দাদা। আৰু সেইফালে গাটো ধুইয়ে আছে। আমি দেখাই আছোঁ, গৈ আছোঁ তাৰ ওচৰলৈ এতিয়া আপোনালোকক। বলক গা ধোৱা জেগালৈ যাওঁ। মহান্ত, তুমি বনাই আছা আজি, কি কি বনাইছা কৈ দিয়া একবাৰ। ইয়াত কি কি আছে? এইটো গাহৰি আছে, অঁ, লোকেল গাহৰি। ইয়াৰ লগতে বাগাত দি দিছোঁ অলপ। বাঁহগাজ দি আছে, এইটো বঙালী ধনিয়া, মান ধনিয়া বুলি কয়। মান ধনিয়া। এইটো মানে ইয়াৰ বিশেষ বস্তু এটা আছে, ইয়াত কাইট আছে মানে। কাইট আছে, অলপ টেষ্টি হ'ব। এই আমাৰ গ্ৰীণ আজি বহুত কষ্ট কৰিছে সঁচাকৈ। আৰু কাষত গ্ৰীণ কৈ দিয়া, কেনেকুৱা লাগিছে আজি অনুভৱ? আজি ৰান্ধনি হৈ পাইছে, বিৰাট মজা লাগিছে। মজা লাগিছে। আৰু ৰাইজক আহিবলৈ ক'বা ইয়ালৈ। ইয়ালৈ আহিব লাগে, কিন্তু বৰলা মানুহলৈ আহিব নালাগে। বৰলা মানুহৰ লগত আহিব নালাগে বুলি কৈছে গ্ৰীণে। আৰু গ্ৰীণে বিয়া পাতিলে যিহেতু বেছি হোৱা নাই। বাকী আমি সেইফালে ৰাইজে গা ধুই আছে, দেখাই আছোঁ আপোনালোকক। আৰু ঠিক আছে, আৰু এনজয় কৰিম আমি। আপোনালোকো আহিব, আমি খোৱা বোৱা কেনেকুৱা হৈছে দেখাম আপোনালোকক। অকল কেৱল আমিয়ে নহয়, ইয়াত বহুত ৰাইজ আহি আছে। আপোনালোকে চাওক, ইমান ধুনীয়া এটা পৰিৱেশ। সকলোৱে গা ধুই আছে, এনজয় কৰি আছে। সকলোৱে এনজয় কৰি আছে। মজা মজা, খুব ধুনীয়া জেগা। ৰাইজ আহিব আপোনালোক, সঁচাকৈ ভাল লাগিছে। ইমান ধুনীয়াকৈ সকলোৱে এনজয় কৰি আছে। অৱসৰ বিনোদন, আহিব আপোনালোক সকলো। এইয়া আমাৰ গাহৰি বনি আছে, ধুনীয়াকৈ চুঙা গাহৰি, খুব ভাল লাগিব। এইটো ৰেৱতে বনোৱা হেৰি চুঙা, ইয়াত ভাত হ'ব। আৰু আমাৰ ভূপেনে আকৌ মাংস এডোখৰ টেষ্ট কৰিছে। মাংস ধুনীয়া হৈছে। মহানন্দই যেতিয়া বনাই ভাল হ'ব। টিপ টপ। মহানন্দক লৈ আমি আৰু এটা জেগাত যাম। এয়া এয়া টেষ্টি বুলি কৈছে ৰাইজে। অঁ, সকলোৱে খাই আছে বাঁহৰ হাতে। আজি সম্পূৰ্ণ নেচাৰেল সকলো বস্তু, ভাল লাগিব বুলি ভাবিছোঁ। আপোনালোকে আহক, এনেদৰে আপোনালোকে নিজৰ মতেও কৰিব পাৰে, কিন্তু এনেদৰে কৰিলে ভাল পাব বুলি মই ক'ব পাৰিছোঁ। ভাল লাগিছে। অকণমান কষ্ট হ'ব, এইটো কষ্ট কৰিব লাগিব। কিবা এটা পাবলৈ কিবা এটা এৰিব লাগিব। ৰাইজ আহিব সকলো, ধন্যবাদ। পুনৰ আহি গ'লোঁ। আপোনালোকৰ আমাৰ লগৰীয়াসকলে গা ধুই আছে, এয়া দেখাবলৈ বিচাৰিছোঁ। এয়া চাওক, মজা শূন্য, মজা মজা। কি ধুনীয়া পানী, চাওক ঝৰ্ণা। আহি যাওক সকলো একবাৰ, মজা লাগিছে। ডুবকি ডুবকি। এনেকৈয়ে ধেমালিবিলাক চলি থাকিব সকলো। আপোনালোকেও আহিব, মই বাৰেপতি কৈ আছোঁ, আপোনালোকে আহিব। এয়া মৃদু পৱন, হেল্থৰ ছাৰ্ভিচমেন, আমাৰ ভূপেন আছে, হৰি আছে, পুণ্য আছে। সকলোৱে এবাৰ উঠি এটা হ'ব লাগে। আহি যায়, ৰেৱত আহি আছে, ৰেৱত ৰেৱত কেমেৰা আগত আহিব লাগে। ৰেৱত ৰেৱত মজা। We love you, ধেমাজি।
15 মিনিটৰ অকণমান আপোনালোকৰ কষ্ট হ'ব, খোজকাঢ়ি আহিব লাগিব। তাৰপাছত আপোনালোকে সকলোখিনি ধুনীয়াকৈ মানে ইয়াতে এনজয় কৰিব পাৰিব। অৱসৰ বিনোদন অত্যন্ত যদি গৰম পৰে ইয়ালৈ আহিব। বেলেগত চুইমিং পুলত গৈ পিনি আপোনালোকে পইচা দি গা ধুবলগীয়া নাই। বৰ ধুনীয়া জেগা, খুবেই ভাল। তাৰপিছত আমি কি খাইছোঁ আপোনালোকক দেখাই আছোঁ। মোৰ লগৰীয়াসকলে এটা কম্পিটিশ্যন কৰিব, বু মাৰিব কোন জিকে। তাৰ কাৰণে এটা আমাৰ পুৰস্কাৰ থাকিব। ৰেডি? পুৰস্কাৰ 1000 টকা। 1 2 3 গো। আকৌ তেওঁলোক প্ৰস্তুত হোৱা নাই বুলি জনাইছে। এয়া আমাৰ গিৰিনো আহিছে। সকলোৱে মানে যুক্তি এটা মানে বু মাৰিব আমাৰ অসমীয়াত। তেওঁলোকে কম্পিটিশ্যন কৰিব। ৰেডি? সকলো ৰেডি? 1 2 3 গো। সকলো পানী তলত। এই ভূপেন ওলালে, ভূপেন হাৰিছে। তাৰপিছত কোন ওলাই চাওঁ। গ্ৰীণ আৰু হেৰি ওলালে, ৰেবত ওলালে। এতিয়ালৈকে হৰি আৰু আমাৰ পুণ্য আছে পানীৰ তলত। হৰি ওলালে। আপোনালোক মই দেখাই থাকিম, খুব ধুনীয়া। আৰু এবাৰ কৰিম বুলি কৈ আছে। ৰেডি? ধেমাজিৰ পৰা আহি আছে, তেওঁলোক গৈ আছে। কেনেকুৱা লাগিছে ধেমাজিৰ প্ৰাকৃতিক সৌন্দৰ্য? ৰাইজে উপভোগ কৰিব পাৰিব, ইয়ালৈ আহিব। এইজনী কণমানি এফালে হাই পলাইছে। আৰু মোৰ লগৰকেইটা এতিয়ালৈকে সেইজন বম বোলা হৈছে। সকলোকে ধন্যবাদ জনাইছোঁ। আজি ইমান ধুনীয়াকৈ ফূৰ্তি কৰিলোঁ। আমি ইয়াত যাত্ৰা পথৰ ভিডিঅ' দেখাই থাকিম আপোনালোকক। মজা, ধন্যবাদ। আমি আপোনালোকক কৈছিলোঁ ভাত খোৱা পৰ্বটো দেখাম বুলি। আমাৰ খানা খালি অৱশিষ্টখিনি দেখাইছোঁ, সকলো দেখাব নোৱাৰিলোঁ, বেয়া নাপাব। আমি এতিয়া উভতনি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া আমাৰ টীম সকলো আগবাঢ়িছে। বোলে আমি গৈ থাকোঁ, আপোনালোকক দেখাই আছোঁ আমাৰ যাত্ৰা পথ। এতিয়াও কিন্তু এই জলপ্ৰপাতটোৰ যিটো উৎপত্তিস্থল, তাত বহুত লোকে এতিয়াও এনজয় কৰি আছে। আমি গৈ থাকোঁ। বাই বাই। সঁচাকৈ ধেমাজিৰ অপূৰ্ব সৌন্দৰ্য আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। আমি এতিয়া উভতনি যাত্ৰাত। এয়া মহানন্দ, গিৰিণ, পুণ্য, মৃদুপৱন আৰু আমাৰ মোন আছে। আমি গৈ আছোঁ এতিয়া জংঘলৰ মাজে মাজে। আপোনালোকৰ আহক, খুব ধুনীয়া, কোনো ধৰণৰ মানে অসুবিধা নাপায়। ধুনীয়া ৰাস্তাও আছে আৰু প্ৰাকৃতিক সৌন্দৰ্যবিলাক এনেকুৱাই আৰু কিমান ধুনীয়া। চাওক আপোনালোকে, আমাৰ ফটোটোতে গম পাইছে। আপোনালোকে আহিব আমাৰ এই যাত্ৰা পথৰ, আপোনালোককো সাক্ষী কৰিব খুজিছোঁ। আৰু যিসকল নতুনকৈ আহিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। খুব ধুনীয়া, সঁচাকৈ আহিব। নান্দনিক দৃশ্য বুলি কয়। সঁচাকৈ পুনৰ বামে আহি ইয়াত পালোহি। এই আমাৰ বন্ধু আৰু কিছুমানে খাই আছে। এই সকলো পুণ্য গৈ থাকোঁ। আবেলি হ'ল, নান্দনিক পৰিৱেশ ধেমাজিৰ। সকলো আহিব, বাৰে প্ৰতি গৈ আছোঁ। বহুত ধুনীয়া সঁচাকৈ আহিব। আমি গৈ থাকোঁ এতিয়া। আপোনালোকক একেবাৰে শেষৰ দৃশ্যাংশ দেখাম। উভতনি যাত্ৰা। এই আমাৰ সকলো বন্ধু বেলি পৰাৰ লগে লগে আমি ঘৰলৈ গৈ আছোঁ। আপোনালোকক দেখুৱালোঁ যি পাৰিছোঁ। আপোনালোকে আহিব ধেমাজি দেই। আমি গৈ থাকোঁ এতিয়া। বাই বাই। আমাৰ মহান্তই ক'ব কেনেকুৱা লাগিলে আজি যাত্ৰা। বহুত মজা, বহুত বেছি আমি ফূৰ্তি কৰিলোঁ আজি ধেমাজিলৈ। সকলোকে কৈছোঁ দেই, ধেমাজিলৈ আহিব। আহি পিনে জেংৰাইমুখৰ এই জলপ্ৰপাতলৈ আপোনালোকে আহিব সকলোৱে। বহুত ভাল লাগে। এইটো মানে ইয়াত এটা বেলেগ এটা সুখ পোৱা যায়। বহুত ধুনীয়া নান্দনিক এটা দৃশ্য, নহয় জানো? নান্দনিক দৃশ্য সঁচাকৈয়ে খুব ভাল লাগিলে। ধেমাজি সঁচাকৈ ধুনীয়া। আমাৰ আপোন ধেমাজি সঁচাকৈ ধুনীয়া। সকলো আহি আছে, বহুত ৰাইজ আছে।
পিছফালে আৰু বহুত আছে, আগতেও বহুত গৈ আছে। আপোনালোকে এই আমাৰ যাত্ৰাৰ সাক্ষী কৰিলোঁ। ধন্যবাদ। আমি সকলোকে ধেমাজিলৈ পুনৰ স্বাগতম জনাই ভিডিঅ'টো আৰু পিছত যদি পাৰোঁ কিবা দেখাম নিশ্চয়। উভতনি যাত্ৰাৰ শেষৰখিনি আপোনালোকক এটা খুব ধুনীয়া এয়া ৰাইজ এতিয়াও এনজয় কৰি আছে। সকলোকে ধন্যবাদ। বাই বাই। ইমান ধুনীয়া ধুনীয়া নদী পাৰ হৈ গ'লোঁ, খুব ভাল লাগিলে। নাম এষাৰ মনত পৰিছে, গাই দিওঁ, ৰাস্তাটো দেখাই যাওঁ। এই নৈ পানী ধুনীয়া নীলাব ৰনিয়া নীলাব ৰনিয়া উজাই নুমালি মাছৰ পুকুৰকে চামৰম তুবিলো লাহৰি তই বুজি নেপালী উলুটাই মাৰিলি উলুটাই মাৰি